ইউটিউব চেনেল আপোনাৰ মই ইউটিউব চেনেল স্বাগতম জনাইছোঁ আৰু আজি মই গৈ আছোঁ এতিয়া গুৱাহাটীৰ ফেঞ্চি বজাৰলৈ আৰু এতিয়া যাম ৰুমৰ পৰা ওলাই গৈছোঁ আৰু এতিয়া গুৱাহাটীৰ ফেঞ্চি বজাৰত ঘূৰিম কিবা কিবি খাম আৰু শ্বপিং কৰিম। আহি পাই গ'লে ওলাব নামিলোঁ ফেঞ্চি বজাৰ আৰু সোমাই যাওঁ এতিয়া। এতিয়া লৈ লওঁ কি ল'ব আছিল লৈ আছে পূৰা লৈ যাব বোলে আজি হাফ পেণ্ট চাই আছে পূৰা আহে ইয়াত ল'ব পাৰে এইখিনি 150 আৰু এইফালে আছে 100 হাফ পেণ্ট আৰু ময়ো লৈ লওঁ হাফ পেণ্ট কৰি আছে হাঁহি আছে লৈ লওঁ আৰু এতিয়া গোটেই ফেঞ্চি বজাৰত এনেকৈ খোজকাঢ়ি ঘূৰি ফুৰিছোঁ মন পচন্দৰ বস্তু পাইছোঁ কিন্তু এটা কাৰণে বেয়া লাগিছে মাৰ্কেটখিনি বন্ধ হৈ গ'ল জুই লাগিছে কাৰণে। ফেঞ্চি বজাৰৰ ভিতৰত কিবা কিবি ল'লোঁ অলপ বেছিকৈ ল'ব নোৱাৰিলোঁ কাৰণ ইয়াৰ ভিতৰত বোলে জুই লাগিছে বোলে বজাৰখন অলপ ভিতৰ ফালে এইফালে বোলে সেইকাৰণে সেইটো কাৰণে বোলে বজাৰখিনি সকলো সামৰিছে কিন্তু মন পচন্দৰ মতে দুটা বস্তুমান পালোঁ কিন্তু কেইটামান বস্তু নাপালোঁ একো নাই নেক্সট টাইম আহিলে ল'ম। বজাৰৰ ওচৰত শ্বপিং মল তাৰপৰা আহি হোটেল এখনত সোমাই আছোঁ আৰু চাহ খাব লৈছোঁ আৰু এতিয়া গৰম কৰিছোঁ মই আৰু চাহ আৰু চিঙৰ আহিব খাই লওঁ খাই কিনে ডাইৰেক্ট ৰুমত গৈ আপোনালোকক দেখাইছোঁ কি ল'লোঁ সেইকাৰণে মাৰ্কেটৰ পৰা পালোহি ৰুম পালোহি আৰু এতিয়া এইকেইটা চাৰ্ট ল'লোঁ এইটো চাৰ্ট তিনিটা চাৰ্ট আৰু এইটো হাফ পেণ্টটো আৰু এইটো হাফ পেণ্টটো বহুত ভাল দামতে পালোঁ কিন্তু পিন্ধি চাম পিন্ধিলে নেদেখাওঁ বাৰু কিন্তু পিন্ধি ভাল লাগিব গোটেইকেইটা মই ফেভৰেট কালাৰ ল'লোঁ একচুৱেলি যোনকেইটা ফেভৰেট কালাৰ আছিলে সেইকেইটাই ল'লোঁ। মই ৰুমত আহি ইমান ভাগৰ লাগিলে আৰু সেইকাৰণে মই ভিডিঅ' বনোৱা নাছিলোঁ আৰু আজি এতিয়া ফ্লাইঅভাৰ ফালে আহিছোঁ গণেশগুৰি ফ্লাইঅভাৰ ফালে আৰু যাওঁ আপোনালোকক দেখাওঁ ব'লক। আহি পালোহি গুৱাহাটীৰ গণেশগুৰিৰ ফুট ব্ৰিজৰ ওচৰত আৰু ফুট ব্ৰিজখন ইমান ধুনীয়া ৰাতিৰ সৌন্দৰ্যৰ পৰিৱেশত আৰু মই এতিয়া ওপৰত উঠি যাম এইফালৰ পৰা মানুহে উঠি কিনে এইফালে পাৰ হ'বৰ কাৰণে এইটো ছাইডত পাৰ হ'বৰ কাৰণে এইফালে যায় মানুহে এইখনে হৈছে অভাৰ ব্ৰিজ। আৰু চাওক ওপৰৰ পৰা অভাৰ ব্ৰিজৰ পৰা চাওক কেনেকুৱা ধুনীয়া ভিউ নহয় চাই কিবা এটা ভাল লাগিছে। হৈছে গুৱাহাটীৰ গণেশগুৰি ফ্লাইঅভাৰখন এতিয়া গণেশগুৰিৰ পৰা ওলাই কেনে মাংস আৰু বিলাহী লৈ কিনে গৈ আছোঁ ৰুমলৈ এতিয়া বিজিতে বনাব ধুনীয়াকৈ খামগৈ
আৰু এনেকৈ বজাৰ কৰি যোৱাৰ কাৰণে কিবা নিজকে ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট নিচিনা লাগিছে যেনিবা মই এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছোঁ নিচিনা লাগিছে ফিলটো তেনেকুৱাই লাগিছে একদম মানে ইউনিভাৰ্চিটি ষ্টুডেণ্ট এতিয়া ৰুমত একদম মাংস আৰু বিলাহী লৈ গৈ আছোঁ আৰু ৰুমত যিটো বঢ়িয়া মজা যি এনজয়মেণ্ট হয় সেইটো হয় আৰু সেইকাৰণে বেছি ভাল লাগিছে ৰুমলৈ গৈ আছোঁ যদিও মই ইউনিভাৰ্চিটিত পঢ়া নাই গুৱাহাটী ইউনিভাৰ্চিটিত কিন্তু সেইটো ফিলটো আহি আছে আৰু ইয়াত ভাগৰি আহি ৰুম পালেহি আৰু ইয়াৰ লগত বিজিত আছে কেনেকুৱা লাগিছে গুৱাহাটীত থাকি পৰিৱেশটো কেনেকুৱা লাগিছে বিজিতে পিছত ক'ব আৰু ভাল লাগিছে এতিয়া গুৱাহাটীত ঘূৰি আছোঁ আৰু ৰুম পালেহি এতিয়া সোমাই যাম চ' ভিডিঅ'টো আজি ইমানেই আছিলে